সংগতি আমাৰ জীৱনত এটা বহুত ডাঙৰ প্ৰভাৱ পেলায়। আমি যেনেকুৱা মানুহৰ লগত থাকোঁ আমি তেনেকুৱা হৈ যাওঁ। যদি আমি মদাৰুৰ লগত থাকোঁ তো এদিন মদাৰু হৈ যাম। যদি আমি জুৱাৰীৰ লগত থাকোঁ তো এদিন জুৱাৰী হৈ যাম। যদি আমি ইণ্টেলেক্সুৱেল মানুহৰ লগত থাকোঁ তো এদিন আমিও ইণ্টেলেক্সুৱেল হৈ যাম। মানে প্ৰত্যেকজন মানুহৰ পৰা কিছুমান ৰেডিয়েশ্যন ওলায় আৰু সিহঁতৰ মাজত আমি থাকিলে সেইবোৰ আমাৰ ছাবকনচিয়াছ মাইণ্ডত প্ৰভাৱ পেলায়। তো এজন বহুত বুজুৰ্গ মানুহ আছিলে, তেওঁৰ নাম আছিলে খাজা বাকীবিল্লাহ। তেওঁৰ মাজাৰ দিল্লীত আছে। তেওঁ মুজাদ্দিদ আলফিছানী ৰহিমতুল্লাহৰ পীৰ আছিলে, মানে টিচাৰ আছিলে। তো এদিন ছাডেনলি খাজা বাকীবিল্লাৰ ঘৰত কোনো গেষ্ট আহিছিল, আলহী আহিছিল। আৰু কেইদিনমান আগৰে পৰাই খাজা বাকীবিল্লাৰ ঘৰত উপবাস চলি আছিল। সিহঁতৰ ঘৰত কোনো খোৱা বস্তু নাছিল। এতিয়া খাজা বাকীবিল্লা বহুত টেনশ্যনত আহি গৈছে যে মানুহবোৰক এতিয়া কি খানা দিব, ঘৰততো কোনো খানাই নাই। তো বাৰান্দাত বহুত খোজকাঢ়ি আছিলে যে টেনশ্যনত যে মানুহবোৰক খানা দিয়ে কেনেকৈ। তো খাজা বাকীবিল্লাৰ এজন ষ্টুডেণ্ট আছিলে, তাৰ আকৌ এটা হোটেল আছিলে। তো সেই ষ্টুডেণ্টজন আকৌ গম পাই গৈছিলে যে তেওঁৰ টিচাৰৰ ঘৰত কোনোবা মানুহ আহিছে আৰু তেওঁৰ ঘৰত কোনো খোৱা বস্তু নাই। তো ষ্টুডেণ্টজন জল্দি গৈছিলে হোটেলত আৰু তাৰ পৰা ভাল ভাল উন্নত মানৰ খোৱা বস্তু লৈ খাজা বাকীবিল্লাৰ ঘৰত হাজিৰ হৈছে। এইটো দেখি খাজা বাকীবিল্লা বহুত আনন্দ পাইছিলে। তাৰপিছত খাজা বাকীবিল্লা মানুহবোৰক খানা দিছিলে, মানুহবোৰ তৃপ্তি সহকাৰে খাইছিলে। তাৰপিছত খাজা বাকীবিল্লা আল্লাহৰ শুক্ৰিয়া আদায় কৰিলে আৰু সেই ষ্টুডেণ্টজনৰ বহুত কৃতজ্ঞতা স্বীকাৰ কৰিলে যে তোমাৰ দ্বাৰাই আল্লাহ এইটো ব্যৱস্থা কৰি দিলে, সেইকাৰণে তোমাৰ বহুত বহুত ধন্যবাদ। আৰু তৃপ্তি সহকাৰে আনন্দত বহুত সুখত সেই ল'ৰাজনক কৈছিলে যে আজি তোমাৰ কাৰণে মই মানুহবোৰক ভালকৈ খানা দিব পাৰিলোঁ, মই মানুহবোৰক আদৰ কৰিব পাৰিলোঁ। গতিকে তুমি মোৰ পৰা যি বিচাৰা সেইটো মই তোমাক দিম। তুমি মোৰ পৰা বিচৰা, তোমাৰ যি বিচৰাত আছে। এতিয়া ষ্টুডেণ্টজন বহুত চান্স পাই গ'ল। সি আকৌ পৃথিৱীৰ কোনো বস্তুৱে নিবিচাৰিলে। সি ডাইৰেক্ট ক'লে যে মোক হুবহু আপোনাৰ নিচিনা বনাই দিয়ক। হোটেল মালিক হুবহু খাজা বাকীবিল্লাৰ নিচিনা হ'ব বিচাৰে, আৰু এইটো আছিলে বহুত কঠিন কাম। এইটো কেনেকৈ হ'ব? খাজা বাকীবিল্লাৰ যোগ্যতা আৰু আধ্যাত্মিক শক্তি বহুত আছিলে, কিন্তু হোটেল মালিক বেচাৰা সাধাৰণ মানুহ আছিলে। তাৰ ইমান এলেমো নাছিলে, আখলাকো নাছিলে, তাৰ ইমান যোগ্যতাও নাছিলে যে সেই সকলোবোৰ এলেম সি অৰ্জন কৰিব পাৰিব। নাও যেতিয়া পানীৰ ওপৰেদি চলে তেতিয়া নাও চলিব, কিন্তু পানী যেতিয়া নাৱৰ ওপৰত আহি যায় কিন্তু তেতিয়া নাও ডুবি যায়। গতিকে পানীয়ে নাৱক চলায় আৰু পানীয়ে নাৱক ডুবাই পেলায়, এইটো আমি জানিব লাগিব। তো তাৰ সিমান যোগ্যতা নাছিলে যে সেইবোৰ পাৱাৰ খাজা বাকীবিল্লাৰ ভিতৰত যিমান এলেম আছে, নলেজ আছে, সকলোবোৰৰ ভৰ ই সহ্য কৰিব পাৰিব। সি কৈছিলে যে মোক হুবহু আপোনাৰ নিচিনা বনাই দিয়ক। তো খাজা বাকীবিল্লা চাহেবে কৈছিলে যে তুমি বেলেগ কিবা বস্তু বিচৰা, এইটো তোমাৰ সমৰ্থৰ বাহিৰত, এইটো তোমাৰ যোগ্যতাৰ বাহিৰত, এইটো তুমি বিচাৰিব নোৱাৰিবা। বেলেগ কিবা বিচাৰা, মই তোমাক দি দিম। এতিয়া যদি খাজা বাকীবিল্লা সেইটো কৰাৰ চেষ্টাও কৰে, কিন্তু তাৰ সেইটো যোগ্যতা ক'ত, তাৰ ইমান এলেম, আখলাক, কালামত ক'ত যে সেইবোৰ বস্তু সি সহ্য কৰিব পাৰিব? কোনোপধ্যেই এইটো সম্ভৱ নহয়। কাৰণ সকলোৰে যোগ্যতা ভিন্ন ভিন্ন। যেনেকৈ আম্বিয়াই কিৰামৰ যোগ্যতা বেলেগ বেলেগ আছিলে, পৃথক আছিলে। সিহঁতৰ যিমানবোৰ শক্তি আছিলে সেইবোৰ উম্মতৰ কোনো বলি কুতুব গাউছৰ ক্ষমতা নাই সেইবোৰ সহ্য কৰাৰ। সিহঁতৰ বিলায়তৰ শক্তি আছে, কিন্তু বলিৰ যিমান বিলায়তৰ ক্ষমতা আছে সেইবোৰ সাধাৰণ আকৌ মুমিনে সেইবোৰ গ্ৰহণ কৰিব নোৱাৰিব, সেইবোৰ সহ্য কৰিব নোৱাৰিব। আৰু সেই হোটেলৱালাটো বহুত বেচাৰা সাধাৰণ মানুহ আছিলে। এতিয়া যদি কোনো মানুহে এটা গিলাচত 2 কুইণ্টেল চাউল ঢালি দিয়ে, এইটো গিলাচত ল'ব পাৰিব নেকি সকলোখিনি চাউল? চাউল পৰি যাব। গতিকে গিলাচৰ ক্ষমতাই নাই, যোগ্যতা নাই 2 কুইণ্টেল চাউল লোৱা। এতিয়া সেই ল'ৰাজন আকৌ একো বুজিয়ে নাপায়, কয় কি মোৰ মুখ দি যিটো বাহিৰ হৈছে সেইটোৱে মোক লাগিব। তো খাজা বাকীবিল্লা তাক আৰু কৈছিলে তুমি এইটোৱে বিচৰা নাই? কৈছিলে হা, মই এইটোৱে বিচাৰোঁ। তেতিয়া কৈছিলে ঠিক আছে আহা। তো তাক ঘৰত লৈ গৈছিলে আৰু দুৱাৰ বন্ধ কৰি দিছিলে। আৰু খাজা বাকীবিল্লা তাৰ ৰুহুৰ পৰা যিমান তাৰ আখলাক আছিলে, এলেম আছিলে, কালামাত আছিলে, তাৰ শক্তি আল্লাহ তাক দিছিলে, সকলোবোৰ সি ল'ৰাজনক দিয়া ষ্টাৰ্ট কৰিলে। আৰু অলপ পিছত যেতিয়া ঘৰৰ পৰা ওলালে, মানুহ দেখিলে যে 2জন খাজা বাকীবিল্লা ঘৰৰ পৰা বাহিৰ হৈ আছে। এজনতো ঠিকে আছে, খাজা বাকীবিল্লা মানে যোনজন অৰিজিনেল, সেই সুস্থ সবল ঠিকে আছে, কিন্তু সেই ষ্টুডেণ্টজনৰ গোটেই আকাৰ আকৃতি ৰং বৰণ খাজা বাকীবিল্লাৰ হৈ গৈছিলে। মানে ইমান তাৰ যিমান শক্তি আছিলে ৰুহুৰ সকলোবোৰ দি দিছিলে, যিমান ৰেডিয়েশ্যন আছিলে সকলোবোৰ দি দিছিলে। তো সি তেতিয়া না তাৰ ভৰি কঁপি আছিলে ল'ৰাজনৰ। যেতিয়া খোজকাঢ়ি আছিলে মানুহ তেতিয়া গম পাই গৈছিল যে এইজন হোটেলৱালাজন হ'ব, কাৰণ বডিটো তাত তেনেকুৱা হৈ গৈছে। কিন্তু যিমান খাজা বাকীবিল্লাৰ এলেম আছিলে, আখলাক আছিলে, যিমান আল্লাহ যেতিয়া দি দিছিলে, তাৰ পৰা ট্ৰান্সফাৰ কৰিছিলে, তেতিয়া সেইবোৰ সি সহ্য কৰিব পৰা নাছিলে। আৰু সেই ল'ৰাজন বেছি দিন নহয়, 4-5 দিনমান পিছত মৰি গৈছিলে। তো ফ্ৰেণ্ডছ, আমাৰ যোনটো সংগতি আছে সেইটো আমি বহুত চাই চিতি কৰিব লাগে। যদি ফ্ৰেণ্ডশ্বিপ কৰাৰ কোনো যোগ্য নাই, তেতিয়াহ'লে আমি অকলে থাকি কিতাপ পঢ়িব লাগিব, সেইটো হ'ব বেটাৰ।
কিন্তু আমি কোনো অযোগ্য মানুহৰ লগত আমি কেতিয়াও ফ্ৰেণ্ডশ্বিপ কৰি আমি নিজৰ জীৱন বৰবাদ কৰিব নোৱাৰোঁ। সংগতি আমাৰ জীৱনত বহুত প্ৰভাৱ পেলায়, সেইটো আমি মনত ৰাখিব লাগিব।